হেল্ল' নমস্কাৰ। মই আজি নাৰিকল আৰু পিঠাগুড়িৰ এটা পিঠা বনাম। বিহু আহিছে, পিঠা পনাৰ দিন এতিয়া। তাৰ কাৰণে মই এই নাৰিকলখিনি ৰুকি অলপ ভাজি লৈছোঁ। মই ব্ৰাউন চুগাৰ দিছোঁ, সেইকাৰণে ৰংটো অলপ বেলেগ হৈছে। ব্ৰাউন চুগাৰ দিছোঁ যদিও মিঠাটো কম, মই মিঠাটো কম খাম, সেইকাৰণে তাৰ লগত আকৌ পুনৰ বগা চেনি অলপ দিছোঁ, দি মিক্স কৰিছোঁ। তাত মই আধা কিলো চাউলৰ পিঠাগুড়ি, ভাজি লোৱা পিঠাগুড়িখিনি অকণমান ভাজি ল'ব লাগিব, কাৰণ ভাজি ল'লে তেতিয়া ঢিলা হয় পিঠাবিলাক। মই ভাজি লৈছোঁ, ভাজি লৈ পেলাই ইয়াতে মিক্স কৰি দিছোঁ। এতিয়া মই ইয়াতে অলপ অলপকৈ গাখীৰ দি বেটাৰটো তৈয়াৰ কৰি ল'ম। সেয়া মই সুন্দৰ গাখীৰ অলপ অলপকৈ ঢালি বেটাৰটো তৈয়াৰ কৰি লৈছোঁ। এতিয়া মই এই ইডলি ছেট এটা লৈছোঁ। ইডলি ছেটৰ তলত মই অকণমান বাটাৰ সানি দিছোঁ, যাতে তলত লাগি নধৰে। ৰিফাইনো দিব পাৰি। এতিয়া মই ইডলি ছেটটোত এইখিনি ভৰাই ল'ম। এইদৰে ইডলি ছেটত 4টা ছেট আছে, মোৰ এই ইডলি ছেটত ভৰাই লৈছোঁ। এতিয়া এটা কুকাৰ লৈছোঁ, ডাঙৰ কুকাৰ। কুকাৰটোত মই অকণমান পানী দিছোঁ, 1 গিলাচমান পানী দিছোঁ। তাত অলপ নেমু চেপি দিছোঁ। নেমু চেপি কিয় দিয়া হয়, যাতে কুকাৰটোত দাগ নবহে। কুকাৰটোৰ ভিতৰত এইটো ছেটটো ভৰাই দিছোঁ। এতিয়া ইয়াত ঢাকনি মাৰি কম জুইত এটা হুইচেল আহিব দিম। যদি আপোনালোকৰ ইডলি কুকাৰ আছে, ইডলি বনোৱা কুকাৰ আছে, তেনেহ'লে তাত দিলে হ'ব। মোৰ ইডলি বনোৱা কুকাৰ নাই। আৰু এটা কথা, এই যে মই তৈয়াৰ কৰিলোঁ বেটাৰখিনি, ইয়াত অকণমান ইলাচি গুড়ি দিলে আৰু গোন্ধটো সুন্দৰ হ'ব। মোৰ ইলাচি গুড়ি নাই, সেইবাবে মই দিয়া নহ'ল। এয়া পিঠাকেইখন হৈ গ'ল। মই গৰমে গৰমে উলিয়ালোঁ, সেইকাৰণে অকণমান শ্বেপটো ঠিক নহ'ল। ঠাণ্ডা হ'লে সুন্দৰ চিলচিলীয়া হয়, ওপৰত দেখিবলৈ ধুনীয়া হয়।